খুলুমবাই নমস্কাৰ আজি মই আকৌ এবাৰ লাইভ আহিব লগা হলো কালি মোৰ অলমান কথা বাকি ৰৈ গৈছিল বহুত লাইভটো লম্বা হোৱাৰ কাৰণে এটো কথা থাকি গল আজি মই আৰু এটা কথাৰ কাৰণে আপোনালোকৰ আগত লাইভ আহিলো আমাৰ অসমৰে এজন এক্টৰ হয় তেখেতে সোশ্যাল মিডিয়া প্ল্যাটফৰ্মত আহি প্লাই মোৰ বিষয়ে আৰু আমাৰ কালচাৰৰ বিষয়ে কথা কৈছিলে আৰু তেখেতৰ নাম হল পবিত্ৰ ৰাভা ডাঙৰীয়াক মই কেটামান কথা সুধিব খুজিছো আৰু জনাব খুজিছো আৰু তেখেতে কৈছে যে বহু দিন পৰা তেখেতে মোৰ লগত মানে কথা বতৰা পাতিম বুলি ভাবিছিলে বা এটোৰ বিষয়ে আলোচনা কৰিম বুলি ভাবিছিলে মই কব খুদিছো কি দাদা আপুনি যদি মোৰ লগত কথা পাতিবই বিচাৰিছিলে আপুনি মোৰ নাম্বাৰটো ইজিলি পাই গল হেতেন সকলোৱে জানে মোক আপুনি মোক এটা মেছেজ কৰিলো আপুনি মোৰ নাম্বাৰটো পালে হেতেন আপুনি যদি হসাকে মোৰ লগত এটো বিষয়ে আলোচনা কৰিব খুজিছিলে কিন্তু আপুনি সোশ্যাল মিডিয়াত আহি প্লাই যেতিয়া এইখিনি কথা কলে মইও আপোনাক এটা কথা সুধিব খুজিছো ইয়াতে আপুনি যে কলে আমাৰ বড়ো কালচাৰটো আমাৰ বড়ো গীতবিলাক এনেকে বেয়া হৈ যাব যদি এনেকে আমি ওয়েস্টাৰ্ন মিউজিকৰ লগত আমি যদি কোলাবৰেট কৰি প্লাই যদি আমি আমাৰ প্ৰাচীন সংগীতৰ লগত প্ৰাচীন মানে ইনস্ট্ৰুমেন্টৰ লগত যদি আমি এই গীতবিলাক বনাই প্লাই এনেকে ধ্বংস হৈ যাব আৰু আমাৰ কালচাৰটো নাইকিয়া হৈ যাব বেয়া হৈ যাব বুলি তো আপোনাক মই এটাই কথা সুধিব খুজিছো আমাৰ অসম গৌৰৱ মই যোৱাকালিও কৈছিলো এটো কথা আমাৰ অসম গৌৰৱ পাপন দাই আমাৰ অসমৰ ফোক গীত গাই বাহিৰত কোলাবৰেট কৰি বাহিৰৰ ইনস্ট্ৰুমেন্টৰ লগত কোলাবৰেট কৰি প্লাই ইমান জনপ্ৰিয়তা লাভ কৰিলে আমাৰ অসমৰ গৌৰৱ হয় তেখেতে আমাৰ কালচাৰটোক ইমান আগুৱাই লৈ গলে আৰু আপুনি কোৱা মতে তেনেহলে আপোনাৰ কোৱা মতে তেনেহলে কি পাপন দাই আমাৰ কালচাৰটো বেয়া কৰিলে অকল পাপন দাই নহয় আমাৰ অসমত বহুত কেজন ডাঙৰ ডাঙৰ আৰ্টিষ্ট আছে তেখেত সকলে এমটিভি কোক ষ্টুডিওটো আমাৰ অসমৰ বিহু গীতক আকৌ কোলাবৰেট কৰি প্লাই নতুনত্ব আনি প্লাই সকলোৱে গাইছে আৰু ইমান আমাৰ কালচাৰটো আগবাঢ়ি গৈছে সো আমাৰ বড়ো জাতিৰ মানুহখিনিয়ে কিয় এটো কথা বুজি নাপায় আৰু মানুহখিনিয়েটো বুজি নাপায় আমাৰ যোনখিনি ডাঙৰ মানুহ আছে যেনেকে এখেতে কলে ডাঙৰীয়া তেখেতেটো এক্টৰ হয় তেখেতেটো বুজিব লাগিছিল এটো কথা তেখেতে এটো কথা কলে যেতিয়া নৰমাল মানুহখিনি এটো কথা কেনেকে বুজি পাব তেখেতে কলে মই হস্তিয়া জনপ্ৰিয়তা লাভ কৰিবৰ কাৰণে বা পপুলাৰিটি লাভ কৰিবৰ কাৰণে মই এই কামটো কৰিব নালাগে বুলি মই হস্তিয়া জনপ্ৰিয়তা লাভ কৰিবৰ কাৰণে ইমান কষ্ট কৰি আমাৰ গীতবিলাক বনাই আছো নে তেখেতে হস্তিয়া জনপ্ৰিয়তা লাভ কৰিবৰ কাৰণে মোৰ লগত কথা নাপাতি পেলাই তেখেতে সোশ্যাল মিডিয়া প্ল্যাটফৰ্মত আহি পেলাই এইখিনি কথা কলে মোৰ যোনটো গীতৰ কথা কৈছিল হেতু 10 বছৰ আগত বনোৱা গীত এটা এতিয়া ৰিসেন্টলি যোনটো গীতৰ কাৰণে বিতৰ্ক হৈছিল থাফলিবনা জৌলংনা হেতু গীতত অঞ্জন মেধি তেখেতে সিফুং বজাইছে ৰাজা বুঢ়া দাদা সকলোৱে জানে আমাৰ অসমৰ জুবিনদাৰ লগত বজায় তেখেতে খাম বজাইছে আপোনালোকে ভালকে শুনিব গীতটো সো তেখেতে কৈছে মই ওয়েস্টাৰ্ন মিউজিক দি পাপন দাই দুখন লালৈ গাই ওয়েস্টাৰ্ন মিউজিকত ড্ৰাম বজায় গিটাৰ বজায় সব দুখন আৰ্টিষ্ট পপুলাৰ হৈছে বা নাম কঢ়িয়াই আনিছে আমাৰ অসমৰ কাৰণে ইমান গৌৰৱ হয় পাপন দা ডাঙৰ আৰ্টিষ্ট আপুনি যদি আমাৰ ইমান কালচাৰটোৰ বিষয়ে জানে বা কালচাৰটোৰ বিষয়ে আপুনি কব খুজিছে আপুনি ডাঙৰ ডাঙৰ আৰ্টিষ্টখিনিৰ যেতিয়া গাইছিলে তেতিয়া আপোনাৰ মুখখন কিয় বন্ধ হৈ আছিল এতিয়া মই অলমান ষ্ট্ৰাগলিং আৰ্টিষ্ট কাৰণে আপুনি মোৰ ওপৰত আঙুলি টুৱাই পেলাই কথা কলে আপুনি কব পাৰিবা পাপন দা মই আপোনাক খুদিছো সো মই কব খুজো মই ইয়াতে কাৰৰ লগত বিতৰ্কত আহিব খোজা নাই মই ভাবো কালচাৰটো কেতিয়াও ফিক্স হৈ নাথাকে সময় সপক্ষে এটো আগুৱাই যায় আৰু এডাপ্ট কৰিব লাগে আমি নতুনত্বটো ইট গ্ৰোজ এণ্ড এডাপ্ট ওভাৰ টাইমছ আৰু হিষ্ট্ৰীও হেতুৱে কয় হিষ্ট্ৰী অফ শোন আমাৰ কালচাৰটো সদায় ইভলভ হয় আৰু আৰ্ট আমাৰ যোনটো সংগীত হয় এটো বহুত ডাঙৰ ৰোল প্লে কৰে ইটস আ মিডিয়াম আমাৰ জেনাৰেশন টু ওল্ড জেনাৰেশনৰ লগত নিউ জেনাৰেশন উই আৰ আ ব্ৰিজ হেতু মই ভাবো নতুন পুৰণা মিউজিকৰ লগত নতুন মিউজিকক কোলাবৰেট নকৰিলে আমাৰ সংগীতটো আমাৰ কালচাৰটো আৰু আমাৰ ফোকটো হেক হৈ যাব নতুনত্বটো আনিবই লাগিব যেনেকে আমাৰ উইথ টাইমছ আমি গ্ৰো হৈছো আমি আগুৱাই গৈছো হেনেকে আমাৰ মিউজিকো আগুৱাই যায় আৰু হেনেকে হি আমাৰ কালচাৰটো জিয়াই থাকে হেতু মই ভাবো
কিন্তু যেতিয়া আপুনি কিবা এটা সোসাইটিত চেঞ্জ আনিব খোজে আপুনি ক্ৰিটিসিজম পাবই অবস্ট্ৰাকল আহে কিন্তু মই বিলিভ কৰো মই যদি সত্য আৰু মোৰ পাৰপাসটো যদি ক্লিয়াৰ হয় তেতিয়া মই এইবিলাক কথাত লক্ষ্য দিব নালাগে মই মোৰ পাৰপাসটোৰ কাৰণে আই শুড মুভ ফৰৱাৰ্ড এণ্ড এদিন মানুহে বুজি পাব ইভেন্টুৱেলি আৰু যোনসকলে মানুহে বুজি পাব those people will stand by me আৰু আমাৰ কালচাৰটো মই ধ্বংস কৰিব খোজা নাই আমাৰ কালচাৰটো আগবাঢ়ি যাওক আৰু আমাৰ কালচাৰে বিশ্ব দৰবাৰত আমাৰ বড়ো জাতিৰ বিষয়ে জানক মই হেতুহে চেষ্টা কৰো আৰু মোৰ হে মানে হেতুৱে মোৰ চেষ্টা সো আজি মই আৰু বেছি লম্বা নকৰো আমাৰ এই লাইফটো সো দাদা আপুনিও এবাৰ ভাবি চাব আপুনি যদি মোৰ লগত ভালকে এখিনি কথা পাতিলে হেতেন মোৰ বেছি ভাল লাগিলে হেতেন পাব্লিক প্ল্যাটফৰ্মত আহি প্লাই নোকোৱাছে আপুনি যদি মোৰ লগত এখিনি কথা আলোচনা কৰিলে হেতেন এনিৱেজ মই সদায় কৈছো মই আমাৰ জাতিৰ কাৰণে বহুতখিনি কৰি যাব খুজো মই আমাৰ বড়োফাৰ ওপৰত সিনেমা এখন বনাই আছো আপোনালোকে সকলোৱে জানে অলমান লেট হৈ গল কিন্তু ইতিমধ্যে মোৰ সিনেমাখন খতম হৈছে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম জনে আমাৰ জাতিৰ কাৰণে ইমান কষ্ট কৰিছিল আৰু তেখেতৰ কাৰণে আমাৰ জাতিটোৱে কিমান নাম পাৰিলে আমাৰ জাতিৰ বিষয়ে সবেই জানে তেখেতৰ বহুত অৰিহণা আছে মই তেখেতৰ কাৰণে আজিলৈকে কোনো সিনেমা বনোৱা নাই মই প্ৰথম ডকুমেন্টাৰী সিনেমা বনাইছো আৰু বহুত সোনকালে সিনেমাখন মুক্তি লাভ পাব আৰু তাৰোপৰি মই আৰু কাম কৰি যাম আৰু ফোক গীত বনাই যাম আৰু কোলাবৰেট কৰিম আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে মৰম থাকিলে মই আৰু আগুৱাই যাব পাৰিম ধন্যবাদ গজেন্থন হয়তো বহুতে বুজি পাইছে মই আজি আকৌ কি ক'ব ওলাইছো কথাটো হ'ল গৈ বিফাঙা ঠাইছো ঠাই নামা কথাটো তেনেকুৱা হৈছে মানে তামোল গছত আম নালাগে আম গছত তামোল নালাগে জেনেৰেলি ঠিক তেনেকে যিসকল লোকশিল্পী তেখেতসকলে আজীৱন লোকসাধনাই কৰি আছে লোকশিল্পী ঠিক তেনেকে যিবিলাক কণ্টেম্পৰেৰী ছিংগাৰ আছে পপ ছিংগাৰ আছে তেখেতসকলে সেইটোৱে কৰে আৰু বেলেগ এটা ষ্ট্ৰীমত গুচি গ'লে হয়তো শুনি লয় জানি লয় শিকি লয় গতিকে ঠিক তেনেকে মোৰো এটা এৰিয়া আছে মই ইণ্টাৰ নৰ্থ ইষ্টত বহু বছৰ ধৰি কাম কৰি আছো আৰু বড়ো ভাষাটো বড়ো জাতিটো ৰাভা বড়ো এইখিনি ইণ্ডিজিনিয়াছ এইখিনি আমাৰ এইটো মোৰ বড়োলেণ্ড মোৰ মাতৃভূমি আৰু সেইটোৰ ওপৰত মই বহু বছৰ ধৰি কাম কৰি আছো গতিকে মই কাম কৰা এৰিয়াত যদি কোনোবাই কিবা এটা কৰে ডেফিনেটলি তেখেতক অকমান শুধৰাই দিয়া মানে কি মই ইমান জ্ঞানী নহয় বাৰু তেখেতক মোৰ দৃষ্টিত যদি মই ভাবো তেখেতে ভুল কৰিছে তেখেতক শুধৰাই দিয়াটো মোৰ উচিত গতিকে সেইটো কাৰণে মই কৈছো গতিকে কোন পাপনে কি কৰিছে জুবিনে কি কৰিছে কোনে কি কৰিছে বহুতে কৰিছে কিবা কিবি যদি তেখেতসকলেও কৰিছে সেইটো ভুলটো ভুলেই যোনেই নকৰক গতিকে এইটো কৈ লাভ নাই যে তেখেতসকলক ক'ব পাৰিব নেকি মই কৈছো মোৰ এৰিয়াৰ ভিতৰত যদি কোনোবাই কৰিছে কাৰণ সেইটো এৰিয়াত মই বহুত বছৰ ধৰি কাম কৰি আছো 2008তে আমি বিহাঞ্জ মংগলী কৰিছো 2008ত আমি কিজানি প্ৰথমবাৰ কিজানি ওই বিহাঞ্জ মংগলী গানটো আমি ষ্টেজলৈ আনিছো বা ষ্টেজত গাইছো বা আগতেও গাব পাৰে সো এতিয়া আগতেতো বিটিচিত মানুহেই নাহিছিলে আমাৰ টংলা উদালগুৰি বিটিআৰত মানুহ আহিবৰ কাৰণে ভয় কৰিছিলে তেনেকুৱা এটা পৰ্যায়ৰ পৰা আমি কাম কৰি 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 এইটো পৰ্যায় পাইছো আজি আমাৰ বিটিচিত আমাৰ উদালগুৰিত আমাৰ টংলাত মানুহ আহে মানুহ মানে কি অকল ফুৰিবৰ কাৰণে নাহে শিকিবৰ কাৰণে আহে বিভিন্ন ধৰণৰ গতিকে ইয়াত আজি বহু বছৰ ধৰি ইয়াত বেলেগ বেলেগ অনুষ্ঠানৰ পৰা যেনেকৈ NSDৰ চেণ্টাৰবিলাক আহে মধ্যপ্ৰদেশ স্কুল অফ ড্ৰামা আহিছে ভাৰতেন্দু নাট্য একাডেমী আহিছে একাডেমীৰ পৰা আহিছে কিন্তু বিভিন্ন ষ্টেটৰ ল'ৰা ছোৱালী তাত পঢ়ে তেখেতসকলে ফোক ইনপুটছৰ কাৰণে আহিছে সো তেখেতসকলক এই বিহাঞ্জ মংগলী এইটো শিকাব লাগিছিল ঢাকচিকি এইটোতো কথা নহয় ন সেইটো আমাৰ ফোকটো ফোক হৈ থাকিব লাগিব তেখেতসকলক আমি খুব ধুনীয়াকে এক মাহৰ ভিতৰত আমি বড়ো ভাষা শিকাইছো বড়ো গান শিকাইছো বিভিন্ন ধৰণৰ যে আমাৰ অসমৰ বা নৰ্থ ইষ্টৰ ফোকতে ৰক আছে ফোকতে ৰক আছে হাই দাদা এইবিলাক যে মাইনৰ গীতবিলাক এইবিলাকত অলৰেডি আমাৰ ৰক আছে আৰু বেলেগকে ফিউজন কৰি পেলাই ৰক কৰিব দৰকাৰ নাই গতিকে ৰোডা জানে নে ৰোডা শিপা
শিপাডালত যদি উয়ে ধৰে ঘূণে ধৰে এজোপা ডাঙৰ ধুনীয়া গছো মৰি যায় গতিকে এইবিলাক কৰিলে এই আমাৰ গছবিলাক মৰি যাব ৰ'দা আমাৰ ৰুটছ আমাৰ শিপাডালত যদি কোনোবাই তেনেকুৱা ধৰণৰ কিবা এটা কৰিব খোজে সো সেইটো কথাত আমি বড়ো জাতি বা এণ্টায়াৰ নৰ্থ ইষ্ট বা যিকোনো মানুহে সচেতন নহ'লে কেতিয়াও মনে মনে নাথাকে আৰু এইটো কাৰণে মই ছ'চিয়েল মিডিয়াত আহি পেলাই ক'বৰ কাৰণে বাধ্য হৈছোঁ যে ছ'চিয়েল মিডিয়াত আহি পেলাই যদি কোনোবাই লোকসংগীতৰ ওপৰত বা আমাৰ জাতিটোৰ ওপৰত কোনোবাই জনাই নজনাই এনেই কিছুমান কমেণ্ট দি পেলাই আমাৰ থলুৱা মানুহখিনিক যদি মিছগাইড কৰিব খোজে তেতিয়া ছ'চিয়েল মিডিয়াত আহি পেলাই ক'ব লাগিব গতিকে মইতো ইমান দিনে বিচাৰি আছিলোঁ মই নামটো ল'ব খোজা নাই আৰু আজি নতুনকৈ গতিকে কথাবিলাক তেনেকুৱা আমাৰ বহুত কাম আছে কৰিব লগা গতিকে নামটো লৈ দিলোঁ যেনিবা আনেয়া তুমি পপ ছিংগাৰ তুমি খুব ধুনীয়া কণ্টেম্পৰৰী গান বনোৱা না ভাল ভাল ছিংগাৰৰ গান শুনা অকল পাপনৰ গান শুনিলেই নহ'ব পাপনটো মোৰ লগৰ সি মোৰ বন্ধু বহুত দিনৰ আগৰ পৰাই আমি জানো পাপনৰ পৰা বুদ্ধিখিনি শিকা পাপন কেনেকুৱা বুদ্ধি হওক বুজি পাইছা গতিকে অন্ধভাৱে কাম নকৰিব তুমি যেনেকৈ কৰিছা পাপনে তেনেকৈ কৰা নাই গতিকে পাপনক সামৰি নল'বা এইবিলাকত আৰু এটাই কথা কৈছোঁ যে মোৰ এৰিয়াত মই কৈছোঁ চবৰে এটা দৰঙৰ এছ পিয়ে গৈ পেলাই এই ওদালগুৰিত আহি পেলাই ওদালগুৰিৰ এছ পিৰ কথাটো নকয় ঠিক তেনেকৈ আমাৰো ফ'ক ছিংগাৰখিনিয়ে পটককৈ ৰেপ নাগায় ৰেপ ছিংগাৰখিনিয়ে পটককৈ ফ'ক নাগায় এটা চবৰে এটা এৰিয়া আছে কিন্তু সংস্কৃতিৰ কোনো ভাষা নাই যোনে যিকোনো গাব পাৰে কথাবিলাক তেনেকুৱা মই একচুৱেলি কথাখিনি বুজিবা বুলিহে কৈছিলোঁ বুজি পাবৰ কাৰণেহে কৈছোঁ আৰু অকল এইটো পবিত্ৰ ৰাভা আনায়া ব্ৰহ্মৰ কথা নহয় এইটো আমাৰ গোটেই জাতিটোৰ কথা সেইটো কাৰণেহে কৈছোঁ মই আমাৰ মানুহখিনিক কৈছোঁ মোক ভাল পোৱা মানুহখিনিক কৈছোঁ নহ'লে এনেকৈ যদি কৰি থাকোঁ কালি পৰহিলে বড়ো জাতিটোৱে মোক ক্ষমা নকৰিব তোমাক ক্ষমা নকৰিব কাৰণ আমি বহুত কষ্টৰ মাজত আজি বি টি চি বা বড়ো জাতিটো বা আমাৰ ট্ৰাইবেল মানুহখিনি বহু কষ্টৰ মূৰত ফলে ফুলে লাহে 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 উঠি আহিছে গতিকে তেনেকুৱা ক্ষেত্ৰত সংস্কৃতিৰ সাধক হিচাপে ছিংগাৰ হিচাপে আমাৰো দায়িত্ব আছে তোমাৰো দায়িত্ব আছে মইতো বাৰু নাটক কৰোঁ সেইটো কাৰণে আমি কৰা কামবিলাক বহুত ভাইৰেল হৈ নাযায় বা প্ৰচাৰ নহয় কিন্তু তোমালোকতো এটা পপ ছিংগাৰ তোমালোক যিহেতু ছিংগাৰ গতিকে তুমি ফ'ক ছিংগাৰ বুলি ক'লে ভুল হ'ব ফ'ক ছিংগাৰটো তেনেকৈ নহয় শিকা ফিউজন কি সেইটো শিকা ফিউজন কেনেকৈ হয় সেইটো শিকা গতিকে এইবিলাক সংস্কৃতিৰ পথাৰখন বহুত বহল বহুত জানিব লগা আছে গতিকে মই আকৌ কৈছোঁ সস্তীয়া জনপ্ৰিয়তা লাভৰ কাৰণে যিকোনো কাম কৰিব তুমি বহুত কষ্ট কৰা বুলি কৈছা কি কষ্ট কৰিছা অভিয়াম জমংলি গানটো বহুত দিনৰ পৰাই আৰু তুমি সেইদিনা যিটো গান গাইছা সেইটো বহুত দিনৰ আগৰ পৰাই গাইছে গানটো উঠাই আনিছা অকণমান মিউজিকটো চেঞ্জ কৰি দিছা সেইটো কষ্ট হ'ল নেকি এইটোতো নহয় ফিউজন কেনেকৈ হয় তুমি চাবা TOK টক বুলি এটা আমাৰ ইউটিউব চেনেল আছে তাত কিছুমান আমি কোৰাছ দেই সেইটো কাণত লৈ পেলাই শুনিব লাগিব যিহেতু কোৰাছ গতিকে এই গানবিলাক ফিউজন কি বস্তু সেইবিলাক শুনিবা ঝুমুক 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 ৱালা ঝুমুক ঝুমুক ঝুম এ গানে গানে আহিব প্ৰগতিৰ নতুন সুৰুজ ৰেলা ৰেলা লালা ৰেলা ৰেলা ৰে এতিয়া চাওক প্ৰথমতে কি গালো তাৰপিছত কি গালো তাৰপিছত কি গালো এইটো কয় ফিউজন এটা বিভিন্ন ধৰণৰ কাম বিভিন্ন ধৰণে কৰে আজিকালি বহুতে বহুত ধৰণৰ কাম কৰিছে ডাঙৰ ডাঙৰ গান তুমি ডন উইলিয়ামছ শুনা নহয় তুমি ষ্টিং শুনা ভাল ভাল মানুহৰ গান শুনা চবকে শুনা পুৰণা পুৰণা আমাৰ লোকসংগীত যিবিলাকে গাইছে তেখেতসকলক শুনা আমাৰ দায়িত্ব আছে নহয় আজি যদি মই নকওঁ গতিকে আমাৰ ভুল হ'ব নহয় গতিকে আমি বিভিন্ন ধৰণৰ কাম কৰি আছোঁ কৰি থাকিব লাগিব চবৰে গতিকে সেইটো পাৰ্চনেলি নল'বা এইটো কথা মই আনায়া ব্ৰহ্মক পাৰ্চনেলি কোৱা নাই আমি গোটেই আমাৰ জাতিটোৰ এটা দায়িত্ব আছে গতিকে চবেই সচেতন মহলে বিবেচনা কৰিব যে মই কি কথা কৈছোঁ তুমি কাম কি কৰিছা আৰু বহুত ভাল ফিউচাৰ আছে নমৰালৈকে গান গাই থাকিব লাগিব ন গতিকে নমৰালৈকে গান গাই থাকিব লাগিলে সস্তীয়া জনপ্ৰিয়তাটো এৰি পেলাই অলপ কষ্ট কৰিব লাগিব লিখিব লাগিব সাধনা কৰিব লাগিব শুনিব লাগিব তেতিয়াহে হ'ব তুমি বহুত টেলেণ্টেড আনায়া ইউ আৰ ভেৰি টেলেণ্টেড বাট অকল টেলেণ্টেড হ'লেই নহ'ব কালচাৰ্ড হ'ব লাগিব আমি সংস্কাৰ বুলি কয় সেইটো গতিকে আমি অকল টেলেণ্টেড হ'লেই নহ'ব আমি সংস্কাৰী হ'ব লাগিব সংস্কাৰ যিটো কয় গতিকে তেতিয়াহে হ'ব এনেই আৰু আমি কাজিয়া কৰি থাকিতো লাভ নাই ন এনেকৈ গতিকে মই ভাবোঁ সকলো মানুহে বুজি পাব গতিকে আমি নিজৰ ঘৰখন ঠিক কৰি ল'ব লাগে আগতে
নৰ্থ ইষ্টত আমি কাম কৰি আছো মই আও ভাষাত কাম কৰিছো মই কোক বড়ো ল্যাঙ্গুৱেজত কাম কৰিছো মই গাৰো ল্যাঙ্গুৱেজত কাম কৰিছো গাৰো হিলছত হয় তো বিভিন্ন ধৰণৰ আমি অৰুণাচলত কাম কৰিছো আমি অসমতো কৰি আছো বিভিন্ন ধৰণৰ গতিকে কোনবিলাক যিবিলাক ৰুটছ শিপাটো আমি বিচাৰি ফুৰিছো শিপাডাল আমি বচাই ৰাখিব লাগিব গতিকে তেতিয়াহে আমাৰ জাতিটো ফলে ফুলে জাতিস্কাৰ হৈ উঠিব সবকে অনুৰোধ কৰিছো সচেতন মহলক অনুৰোধ কৰিছো আমাৰ উঠি অহা ল'ৰা ছোৱালীখিনিক অনুৰোধ জনাইছো আমি সংস্কাৰী হ'ব লাগিব অকল টেলেন্টেড হ'লেই নহ'ব ওকে থ্যাংক ইউ ভেৰি মাচ मोनसे गोजोनथाव खौरां बर' सावथुन नायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां खम बेसेननि गेजेरजोंनो नोंथाङा नायनो हागोन बर'नि गासै गोजाम गोदान सावथुनफोरखौ बर' सावथुन नायनो थाखाय ओंखारदों मोनसे आंगो स्ट्रीम एप बे आंगो स्ट्रीम एपखौ नोंथाङा नोंथांनि मबाइलाव डाउनल'ड खालामनानै खम बेसेनावनो बर'नि गोजाम गोदान गासै सावथुनफोरखौनो नायनो हागोन लोगोसे फैबाय थानाय समावबो बड' वेब सिरिज डकुमेन्ट्रिज बायदिफोरखौबो नोंथाङा बे आंगो स्ट्रीम एपनि गेजेरजोंनो नुनो मोनगोन बेनि अनगायैबो बर' सावथुननि दिहुनगिरिफोराबो बे आंगो स्ट्रीम एपआव गाव गावनि सावथुनखौ आपल'ड होनो थाखाय खौरां लाहरनो हागोन आरो जाय बिथांमोननि सावथुनफोरा इउट्युबाव पाब्लिश जायाखै बिथांमोनाबो बे एपआव आपल'ड होनो थाखाय खौरां लाहरनो हागोन बिनिखायनो बर' सावथुननि दिहुनगिरि बिथांमोनहा गाव गावनि सावथुनखौ बे आंगो स्ट्रीम एपआव आपल'ड होनो गोसो दंब्ला नैबे 7086320938 जानबुं नम्बराव खौरां लाहरनो हागोन